বলবো বলবো বলে হর হর মহাদেব হর মহাদেব সকালে গুহা পৰা আহিব লাগে বলবম উদ্দেশ্যৰে আজি আমি যাত্ৰা আৰম্ভ কৰিছোঁ নীলাচলৰ বুকুলৈ আৰু এয়া হৈছে মা কামাখ্যা মন্দিৰৰ গেট আৰু আমি এই গেটৰ মাজেৰে সোমাই যাব লাগিব। আমি আহি আছোঁ এতিয়া চিৰিয়া বগাই আহিছোঁ তলৰ ফালে নামি আহিছোঁ কটলিঙ্গ মন্দিৰলৈ বলবম স্পেচিয়েল বলবম নেকি ভैया বলবম जोर से बोलो বলবম জয় শ্ৰী কেদাৰ জয় শ্ৰী কেদাৰ মা কামাখ্যা মন্দিৰৰ পৰা অতি কমেও 600টা ষ্টেপ আমি অতিক্ৰম কৰিব লাগিব। এয়া মোৰ লগত তিনিজন ভক্ত আছে এওঁলোক যোৰহাটৰ পৰা আহিছে আৰু খুবেই ভাল লাগিলে লগ পাই মা শংকৰ গ'ল বশিষ্ঠ গ'ল তাৰপিছতে কটলিঙ্গ আহিলা ন অঁ বাকী বাবাক বিচাৰি আহিলা তোমালোকে বাকী অনুভৱ কেনেকুৱা ভাল লাগিছে ন ঠিক আছে সকলো এবাৰ কওঁ জোৰছে বলো বলবো ফাইনেলি আমি পাই গ'লো কটলিঙ্গ শিৱ মন্দিৰ। অতি মনোৰম আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত নীলাচলৰ বুকুত অৱস্থিত এয়াই হৈছে কটলিঙ্গ শিৱ মন্দিৰ। চাওক কিমান ধুনীয়া এটা ভিউ পাছফালে ব্ৰহ্মপুত্ৰ নদীটো খুব ধুনীয়াকৈ দেখা পায় একদম নিচেই কাষতে আছে। আমি কামাখ্যা মন্দিৰৰ পৰা তলৰ ফালে আছোঁ। চাওক এয়া উত্তৰ গুৱাহাটী একদম নিচেই কাষতে আছে। আমি ধুবুৰীৰ পৰা আহিছে কোনদিনা আহিছে কালি আহিছোঁ ন ট্ৰেইনত আহিলে নাই বাছত আহিছোঁ আহিছে ডাইৰেক্ট কটলিঙ্গতে আহিছে নে আৰু ক'ৰবাত গৈছে নাই বশিষ্ঠত গৈছিলোঁ বশিষ্ঠ গৈছে ন বশিষ্ঠ ৰাতিপুৱা আহিছে ৰাতিপুৱা আহি পেলাই কামাখ্যা মন্দিৰত আহিছোঁ কামাখ্যা মন্দিৰৰ পিছত আৰু এই কটলিঙ্গ মন্দিৰত আহি গৈছোঁ। কেনেকুৱা লাগিছে আজি ফাৰ্ষ্ট আহিছে নেকি নাই আগতে আহিছোঁ আহিছে ন বাবাক বিচাৰি আহিলে আৰু আহিলোঁ আৰু ঠিক আছে ভাল লাগিলে ৭৮ চনৰ পৰা সেই বলবম মন্দিৰত বশিষ্ঠ মন্দিৰৰ পৰা পানী ঢালি আছোঁ 28 বছৰে মানে চলি আছে ন ঠিক আছে ভাল লাগিলে আপুনি একে ঠাইৰ পৰা আহিছে ক'ৰ পৰা আহিছে গোৱালপাৰাৰ পৰা আহিছে ন কোনদিনা আহিছে যোৱাকালি আহিছে বাকী বাবু ক'ৰ পৰা আহিছা তুমি মই ইয়াতে থাকোঁ দিয়া এয়া বাবাৰ প্ৰসাদ গোটেইবিলাকে একেলগে বলবো এই মন্দিৰত প্ৰতিটো সোমবাৰে ভোগৰ আয়োজন কৰে। এই শিৱ মন্দিৰটোৰ বিষয়ে বহু লোকে এতিয়ালৈকে গম নাপায় সেয়েহে বেছি মানুহৰ সমাগম নাথাকে ইয়াতে। মহাদেৱ
बोले হৰ হৰ মহাদেৱ हर महादेव চাওক শিলৰ ফাকেৰে কেনেকৈ ওলাই আহিব লাগে বাবাক দৰ্শন কৰিলোঁ প্ৰথমতে আমি ইয়াৰ পৰা শিলৰ গুহাৰে মাজে এইটো যে শিল দেখিছে আপোনালোকে বেক চাইডে তাৰ পৰা ভিতৰৰ ফালে সোমাব লাগে তাৰ পৰা এইফালে আমি ওলাব লাগিব এনেকৈ তেনেকৈ ওলালোঁ তাৰপিছত কেইটা কাছো দেখিলা এইফালে চোৱাচোন মোৰ ফালে চোৱা ক'ৰ পৰা আহিছা তুমি ক'ত থাকা তুমি যোৰহাটৰ পৰা আহিছা কাৰ লগত আহিছা হয় নেকি অঁ তুমি ভিতৰলৈ কিয় যোৱা না কাছো দেখি যাবা ন ঠিক আছে মোৰ পিছফালে থকা এই পুখুৰীটো বহুত পুৰণা পুখুৰী হয় আৰু ইয়াতে বহুতো কাছ আহে মানুহে খাদ্য বস্তুবোৰ দলিয়াই দিলে কাছবোৰ আহি খায় খুবেই চাবলগীয়া এটা মনোৰম দৃশ্য আপোনালোকৰ যদি কটিলিংগ মন্দিৰ আহে ইয়াতে এই পুখুৰীটো নোচোৱাকৈ নাথাকিব